নমস্কাৰ, মই বিতুপন আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল টেক ইনফৰমেশ্যন উইথ ব্লগ। যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। আৰু যদি মোৰ এই চেনেলটোৰ ভিডিঅ' মোৰ ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'বোৰ লাইক কৰি থাকিব। আৰু যদি কিবা ভুল হয় তেন্তে কমেণ্ট কৰি জনাব কি ভুল হৈছে। আৰু যদি ভিডিঅ'বোৰ চাই বেছি ভাল লাগে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে মই নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। চ' আজিও আপোনালোকলৈ মই লৈ আহিছোঁ তিনিটা স্মাৰ্টফোন। যি তিনিটা স্মাৰ্টফোনৰ মূল্য মাত্ৰ 7,000 টকা। আপোনালোকে দামী ফোনৰ লগত কম্পেয়াৰ কৰি চালে গম পাব যে সেই 7,000 টকা আৰু দামী ফোনৰ লগত কম্পেয়াৰ কৰি চালে আপোনালোকে সেই তিনিটা স্মাৰ্টফোনত একেখিনি ফিউচাৰ্ছে দেখিবলৈ পাব। চ' কিনো সেই তিনিটা স্মাৰ্টফোন চাওঁচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই তিনিটা স্মাৰ্টফোনৰ এক নম্বৰ আহে ইনফিনিক্স হট 8। আমি যদি ইনফিনিক্স হট 8ৰ কথা ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকে ইয়াত পাব 4GB ৰেম, 64GB ষ্ট'ৰেজ পাব আৰু ডিছপ্লে দিয়া হৈছে ইয়াত আপোনাৰ 6.52 ইঞ্চি HD+ ডিছপ্লে। কেমেৰা দিয়া হৈছে আপোনাৰ ৰিয়াৰ কেমেৰা 30 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল ল' লাইট কেমেৰা। তাতে আপোনালোকে ফিংগাৰপ্ৰিণ্ট সেন্সৰ পাব। বেটাৰী দিয়া হৈছে ইয়াত 5000 mAh বেটাৰী আৰু ইয়াত আপোনালোকে প্ৰচেছৰ পাব Helio P20 প্ৰচেছৰ। মেমৰি কাৰ্ড আপোনালোকে ইয়াত 512GB লৈকে ব্যৱহাৰ কৰিব পাৰিব। আৰু 2 নম্বৰত আহে Redmi 8A। আমি যদি Redmi 8A বিষয়ে চাবলৈ যাওঁ তেনেহ'লে আপোনালোকে ইয়াত দেখা পাব Snapdragon 439 প্ৰচেছৰ দিয়া হৈছে ইয়াত, 5000 mAh বেটাৰী, 6.22 ইঞ্চি HD+ LCD ডিছপ্লে দিয়া হৈছে ইয়াত। আৰু আপোনালোকে ইয়াত মাইক্ৰ SD কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। ইয়াত আপোনালোকক ৰিয়াৰ কেমেৰা দিয়া হৈছে 12 মেগাপিক্সেল আৰু ফ্ৰণ্ট কেমেৰা দিয়া হৈছে 8 মেগাপিক্সেল। আমি এই মোবাইলটোৰ কালাৰৰ কথা ক'বলৈ গ'লে বহুত প্ৰিমিয়াম কোৱালিটিৰ কালাৰ দিয়া হৈছে ইয়াত। চ' কম মূল্যত কোম্পানীয়ে এটা ভাল মোবাইল দিয়া বুলি ক'ব পাৰিম। চ' যদি মোৰ এই মোবাইলকেইটা ভাল লাগে, কোনোবাই কিনিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ। চ' তাৰ পৰা গৈ চাব পাৰে। এই মোবাইলটোত আপোনালোকে 3GB ৰেম পাব, 32GB ষ্ট'ৰেজ পাব আৰু 512GB লৈকে মেমৰি কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। চ' এইখিনিয়ে ফিচাৰ্ছ দেখিবলৈ পোৱা গৈছে। এই মোবাইলটো কোনো ধৰণৰ ফিংগাৰপ্ৰিণ্ট সেন্সৰ নাপাব আপোনালোকে। ইনফিনিক্স হট 8ত ফিংগাৰপ্ৰিণ্ট সেন্সৰ আছিল। চ' Redmi 8A এইখিনি ফিচাৰ্ছ দেখিবলৈ পোৱা যায়। আৰু 3 নম্বৰত আহে মটো। আমাৰ হিচাপত এইবাৰ আহে মটো E6s। এই মোবাইলটোত আপোনালোকে একেধৰণৰ ফিচাৰ্ছে পাব কিন্তু অলপ বেলেগ। চ' কিনো বেলেগ চাওঁ ব'লক। এই মোবাইলটোত আপোনালোকে পাব 4GB ৰেম, 64GB ষ্ট'ৰেজ পাব আৰু 512GB লৈকে আপোনালোকে মেমৰি কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াত পাব আপোনালোকে 6.1 HD+ ডিছপ্লে পাব। ইয়াত আপোনালোকে ফ্ৰণ্ট কেমেৰা পাব 8 মেগাপিক্সেল আৰু ৰিয়াৰ কেমেৰা পাব 13 মেগাপিক্সেল। আৰু ইয়াত আপোনালোকে পাব 3000 mAh বেটাৰী অনলি। চ' এইবাবে 3 নম্বৰত আছে মটো E6sত এইখিনি ফিচাৰ্ছ দেখিবলৈ পোৱা গৈছে। চ' যিসকলে মোবাইল ল'ম বুলি ভাবি আছে, চ' ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, তাৰ পৰা যাই আপোনালোকে চাব পাৰে। শেষত যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব। যদি কিবা ভুল হ'ল কমেণ্ট কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক। তো জয় আই অসম।